Audio Jungle. আহি আছে এখন ধামাকাদাৰ একশ্যন অসমীয়া মুভি তাৰে ওপৰত আজি কথা পাতিম তো সকলোকে স্বাগতম জনাইছো আপোনালোকৰ নিজৰ চেনেল চাই উইথ চিনেমালৈ তো ইন্ট্ৰোত ক'লোৱে এখন অসমীয়া চিনেমা আহি আছে এনাউন্সমেন্ট হৈছে একদম ফাৰ্ষ্ট ইনিশিয়েল মানে ষ্টেজত আছে বাৰুদ 2 তো বাৰুদ 1 যোনে যোনে চাইছে সকলোৱে চাইছে আমাৰ চিনেমা প্ৰেমী ৰাইজে অসমত মানে বাৰুদ নোচোৱা মানুহ বহুত কমে আছে যোনে মানে মুভি প্ৰেমী হয় মুভি চাই ভাল পায় যতীন বৰাক চাই ভাল পায় মুনিন গৌডাৰ মুভি চাই ভাল পায় ৰবি শৰ্মাক ভাল পায় আৰু বিশেষকৈ আমাৰ জুবিন দাক ভাল পায় তো এতিয়া বাৰুদ 2 এখন মানে এনাউন্সমেন্ট হৈছে এটা আৰু মানে এটা পোষ্টাৰো এটা ওলাইছে কিন্তু এতিয়া বাকি বৰ বেছি আমি ডিটেইলত নাযাওঁ বৰ্তমান যিখিনি আছে ইনফৰমেশ্যন সেইখিনি আপোনালোকৰ ওচৰত সকলোতকৈ ফাৰ্ষ্ট আমি আনিবলৈ চেষ্টা কৰিছোঁ বাকি কাষ্টিঙৰ বিষয়ে অলপ কথা পাতিম বাকি তো আমাৰ ওচৰত যি আহি পৰিছে আপডেটছ তো সেইখিনি শ্বেয়াৰ কৰি দে ভিউৱাৰ্ছক তো বেসিক্যালি কথাটো হৈছে বাৰুদ 1 খনৰ কথা অলপমান কৈ লওঁ বাৰুদ 1 খন আমি জানো বহুত আমাৰ ভেটেৰান এক্টৰ্ছ আছিল যোনবিলাক তেখেত লোক এতিয়া আমাৰ মাজত নাই চাব গ'লে সবতকৈ ডাঙৰ আমাৰ নাই ধৰি লওক বিজু ফুকন ছাৰ নাই গতিকে বাৰুদ 2ত আমি তেখেতৰ দৰে এক্টৰক মিছ কৰিম চাব গ'লে লগতে আৰু আমাৰ ধৰি লওক যোনবিলাক এক্টৰ্ছ আছিল পুৰণাখনত তেখেতলোকৰো এতিয়া লাহে লাহে বয়স হৈ আহিছে কিন্তু হ'লেও আমি বিচাৰোঁ তেখেতলোক যাতে এইখন মুভিত থাকে বাৰুদ 2টো থাকে যোনে যোনে পাৰা হৈ আছে যেনে তাৰ মাজত হৈ গ'ল তপন দাস ছাৰ চেতনা দাস মেম এনেকৈ প্ৰাঞ্জল শইকীয়া ছাৰ এওঁলোক আছে এওঁলোকে আমাৰ মানে একচুৱেলি অসমীয়া ইণ্ডাষ্ট্ৰিটো আগুৱাই লৈ গৈ আছিল আগৰ পৰা আৰু এতিয়াও নতুন প্ৰজন্মক এক্টিং কৰি দেখাই লৈ গৈ আছে যে কেনেদৰে এক্টিং মানে কেৰিয়াৰটো আগুৱাই নিব পাৰে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটোত চ' বাৰুদ 2ৰ যদি আমি কাষ্টিঙৰ বিষয়ে ক'ব যাওঁ বাৰুদ 2ৰ বৰ্তমান কাষ্টিংটো ৰিভিল হোৱা নাই অকল কেইজনমান মানুহক বাদ দি কিনে যেনে যতীন বৰা অবভিয়াছলি আৰু ৰবি শৰ্মা এই দুজন মানুহৰ আমি গম পাইছোঁ যে এওঁলোক আছে মুভিখনত কিন্তু আৰু মুভিখন বনাব এইবাৰ মুনিন বৰুৱা ছাৰৰ ল'ৰা মানস বৰুৱা ছাৰে গতিকে আই হোপ তেওঁ নিজৰ দেউতাকৰ যোনটো লেগেচি ক্ৰিয়েট কৰিছে এই লেগেচিটো তেওঁ খুব ভালদৰে আগুৱাই লৈ যাব পাৰিব আৰু বাকী আমি ৰবি শৰ্মা বা যতীন বৰাৰ কথাটো ক'বই নালাগে কিন্তু এটা কথা শুনিছোঁ যে বাৰুদ 2ৰ কাৰণে অডিশ্যন লোৱা হ'ব ইভেন চাগে অডিশ্যন চলিও আছে এতিয়া ভালদৰে গম নাপাম চিত্ৰপটত সম্ভৱ ক'ত অডিশ্যন লৈ আছে বা ক'ত ল'ব সেইটো বস্তুৰ বিষয়ত এতিয়ালৈকে আমাৰ হাতত একো তথ্য নাই থাকিলে নিশ্চয় আমি আপোনালোকক জনাম আমি যদি অফিচিয়েল হেণ্ডেলত পাওঁ তেওঁলোকৰ আমি আপোনালোকক জনাম আৰু এই চিনেমাখন এতিয়া যদি মই কওঁ যতীন বৰাৰো নেক্সট প্ৰজেক্ট ককা দেউতা হাতী এণ্ড নাতি ওলাব গতিকে ৰবি শৰ্মাৰো কিবা কিবি পেণ্ডিং প্ৰজেক্ট আছে এইখন চিনেমা চাগে 26ত যে ওলাব আশা কম আছে কিন্তু ছাৰপ্ৰাইজিংলি ওলাবও পাৰে মানে নো ওৱান নোজ কাৰণ এইখন চিনেমাৰ প্ৰায় যদি এনেই আমি ৰিচাৰ্চ কৰোঁতে অলপমান মই পালোঁ যে আজিৰ পৰা বহু বছৰ আগতে মানে প্লেন কৰিছিল ৰেডি হৈ গৈছিল আৰু মানে চবখিনি আৰম্ভ কৰাই কথা আছিল কিন্তু কিবা কাৰণত চাগে নহ'ল কিন্তু যিয়ে নহওক এতিয়া ভাল খবৰ এটা আহি গৈছে চিনেমাখনৰ মেকাৰ্ছৰ যদি কথা কওঁ জিল ক্ৰিয়েশ্যন মেকাৰ্ছ আৰু গোয়েংকা প্ৰডাকশ্যনে এইখন চিনেমা লগ লাগি কিনে বনাব জিল ক্ৰিয়েশ্যন আমি জানোৱে জুবিন দাৰ প্ৰডাকশ্যন হয় জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেখনৰো জিল ক্ৰিয়েশ্যনে আছিল গতিকে এইখিনি আপডেট আহি পৰিছে আমাৰ বাৰুদ 2ৰ গতিকে প্ৰত্যেকখন অসমীয়া চিনেমাৰ ওপৰত আমি আপডেট দি থাকোঁ আপোনালোকক গতিকে চেনেলটো আপোনালোকে এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব এখনো মিছ নকৰোঁ আমি ট্ৰাই কৰোঁ আৰু ককা দেউতা হাতী আৰু নাতি 2ৰ যোনটো মানে ট্ৰেইলাৰ সেইটো এতিয়ালৈ ক'তো ৰিলিজ হোৱা নাই ইউটিউবত আমি হলত ৰৈ ৰৈ বিনালে চাব যাওঁতে দেখিছোঁ ফৰ্চুনেটলি আৰু তাৰে ওপৰতো আমি এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত আপোনালোকে আমাক বহুত সঁহাৰি জনাইছে তাৰ বাবে আপোনালোক থেংক ইউ চোৱা নাই যদি যোনবিলাকে চোৱা নাই এতিয়াই গৈ চাই লওক এইখিনিয়ে আছিল এই ভিডিঅ'টোত আপডেটছখিনি কেনেকুৱা পালে জনাব ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব Audio Jungle.